শুকান বালিৰ কেৰাহী তাতে নাচে বগলী তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে মুড়ি এইবাৰ মোৰ পাল সৰু সৰু চৰায়ে লোহাৰৰ গুটি খাই খাটুখন পাহাৰত যুঁজিবলৈ যায় তাৰ মানে কি কোৱাচোন বাৰু কি আছিলে বন্ধুক এইবাৰ মোৰ পাল সৰুতে কাপোৰ পিন্ধি ডাঙৰ হলে খুলো যদিহে বতাহ দিয়ে হালি জালি থাকো তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে বাঁহ গছ এইবাৰ মোৰ পাল শুকান হলেও ৰখাল পাত আছে জ্ঞান সফুৰাৰ তাত পাতে পাতে অমূল্য ধন হাততে পাবা কৰিলে যতন তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কিতাপ এইবাৰ মোৰ পাল শদিয়ালৈ নাযাবা সৎফুল নাখাবা মোৰ কথা শুনাচোন শুন মাকতকৈ ডাঙৰ হৈ উপজিয়ে বাৰু জপিয়াই কোন কি আছিলে আখৈ এইবাৰ মোৰ পাল শদিয়ালৈ নাযাবা সৎফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়ে কোজা হয় কোন তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে ঢেকীয়া এইবাৰ মোৰ পাল ল'ৰা কালত ৰঙা বৰণ ডেকা কালত চাম বুঢ়া কালত হালধীয়া মূৰত জটা ধাম তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে মাটি কঁঠাল এইবাৰ মোৰ পাল ৰাতিপুৱা হলে 4টা ভৰিয়ে খোজ কাঢ়ে আৰু দুপৰীয়া হলে 2টা ভৰিয়ে খোজ কাঢ়ে আৰু আবেলি হলে 3টা ভৰিয়ে খোজ কাঢ়ে তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে মানুহ এইবাৰ মোৰ পাল পশু নহয় পক্ষী নহয় ডালত বহি থাকে মৌ মাখি নহয় কিন্তু ৰস চুহি থাকে তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে ৰঘুমলা এইবাৰ মোৰ পাল পক্ষী নহয় কিন্তু থাকে বিৰিখত মাছ নহয় কিন্তু থাকে জলত তাৰ মানে কি কোৱাচোন বাৰু তাৰ মানে কি আছিলে নাৰিকল আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়াহে আমি দি থকা নতুন ভিডিঅ'বিলাক আপডেট পাই থাকিব